Hi guys, welcome back to my YouTube channel Coaching Zone. ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিছোঁ ক্লাছ 8ৰ সোশ্যাল সায়েন্সৰ 2 নম্বৰ চেপ্টাৰটি আৰু আজি আমাৰ এই পাৰ্টটো হ'ব 1 নম্বৰ পাৰ্ট 2 নম্বৰ চেপ্টাৰটি অৰ্থাৎ আজিৰে পৰা আমি এই চেপ্টাৰটি আৰম্ভণি কৰিম ছাত্ৰছাত্ৰীসকল তোমালোকৰ কথাটো জনাব বিচাৰিছোঁ যে ইতিমধ্যে আমি ইয়াৰ 1 নম্বৰ যেটো চেপ্টাৰ আছিল সেই চেপ্টাৰটিৰ গোটেইখিনি আমি আলোচনাৰ লগতে ইয়াৰ যিখিনি কোৱেশ্চন এনসাৰ সকলোবোৰ সমাধান কৰিছে যদি তোমালোকে সেই কেইটা পাৰ্ট এতিয়ালৈকে চোৱা নাই তেনে গোটেই কেইটা পাৰ্ট চাই ল'বা আৰু 1 নম্বৰ চেপ্টাৰটো ভালদৰে বুজি ল'বলৈ চেষ্টা কৰিবা আজি আমি 2 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰিম 2 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ গতিকে জনসংখ্যা মানে কি আমাৰ মানুহৰ যিটো সংখ্যা বসবাস কৰা আৰু তাৰ বৃদ্ধি কেনেকৈ বৃদ্ধি হৈছে অৰ্থাৎ ইয়াৰ বৃদ্ধিৰ ফলত কি কি ঘটিছে কি হৈছে আৰু ইয়াৰ বিতৰণ ই কেনেকুৱা ধৰণে ডিস্ট্ৰিবিউট কৰা আছে বিতৰণ কৰা আছে ক'ত কিমান মানুহ কেনেকৈ আছে কি আছে সেই সকলোবোৰ কথা আমি এই চেপ্টাৰটোত জানিবলৈ চেষ্টা কৰিম ইয়াৰ আমাৰ প্ৰথমতে ইয়াত লিখিছে যে মূল আৰ্হতা আমি ইয়াত কি কি শিকিম জনসংখ্যাৰ বৃদ্ধি আৰু বিকাশ সম্পৰ্কে ধাৰণা লাভ জনসংখ্যাৰ বিতৰণ সম্পৰ্কে জনা জনপ্ৰব্ৰজনৰ বিষয়ে জ্ঞান লাভ কৰা জনসংখ্যাৰ বিস্ফোৰণ সম্বন্ধে ধাৰণা লাভ কৰা আৰু মানৱ সম্পদৰ বিষয়ে ধাৰণা লাভ কৰা এই গোটেইকেইটা টপিক আমি পাৰ্ট কৈ বিভিন্ন পাৰ্টত এই কিতাপখনত দিয়া আছে আৰু আমি বিভিন্ন পাৰ্টত এইখিনি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আমাৰ ইয়াত কি লিখিছে চাও প্ৰথমতে লিখিছে যে পৃথিৱীৰ মানুহৰ সৃষ্টিৰে পৰা এতিয়ালৈকে বংশ বৃদ্ধি হৈ জনসংখ্যাৰ বিশাল ৰূপ পাইছে গতিকে আমাৰ আৰম্ভণিৰে পৰা আজিলৈকে বংশ বৃদ্ধি হৈ আজি জনসংখ্যাৰ এটা বিশাল এটা ৰূপ আৰম্ভণিতে অঘৰী আৰু শিকাৰী জীৱন যাপন কৰা মানুহে পিছলৈ কৃষি কাৰ্যত জড়িত হয় স্থায়ীভাৱে বসতি কৰিবলৈ লয় গতিকে অঘৰী জীৱন যাপন কৰা মানুহে যেতিয়া শিকাৰ কৰি বা কৃষি কাৰ্যত জড়িত হয় তেওঁলোকে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভণি কৰিলে সেই সময়ত মানুহে নিজৰ পৰিৱেশত থকা সা সুবিধাৰ ওপৰত ভিত্তি কৰি বসতি স্থাপন কৰিছিল গতিকে তেওঁলোকে সেই সময়ত কি কৰিছিল তেওঁলোকৰ যিটো সা সুবিধা সেই সা সুবিধা লৈ কিনে নিজৰ বসতি স্থাপন কৰিছিল য'ত শিকাৰ কৰিবলৈ সহজ য'ত খেতি-বাতি কৰিবলৈ সহজ সেই হিচাপে তেওঁলোকৰ বসতি স্থানবোৰ নিৰ্ণয় কৰি তাত বসবাস কৰিবলৈ লৈছিল জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে মানুহ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ পৰিলে আৰু যেতিয়া মানুহে এঠাইৰ পৰা আন ঠাইলৈ খাদ্যৰ সন্ধানত বা অন্যান্য কাৰণত গমন কৰিবলগীয়া হ'ল তেতিয়া এই জনসংখ্যাবোৰ সিঁচৰিত হৈ পৰিল বৰ্তমান সময়ত মানুহ উদ্যোগ বেহা বেপাৰ চাকৰি আদি বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰিছে গতিকে বৰ্তমান সময়ত মানুহে বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰিছে বিভিন্ন কাম কাজ বেহা বেপাৰ চাকৰি আদিৰ লগত জড়িত হৈ পৰিছে আজিৰ মানুহ নগৰকেন্দ্ৰিক জীৱনৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে গতিকে আমি সকলোৱে জানো যে বৰ্তমান সকলোৱে নগৰ মহানগৰৰ লগত থাকিবলৈ ইচ্ছা কৰে কিয় ইচ্ছা কৰে তাৰ বিভিন্ন কাৰণ আছে কাৰণ তাত বিভিন্ন ধৰণৰ সা সুবিধা পোৱা যায় স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ তাত সা সুবিধা বেছি সেয়েহে তাত মানুহে থাকিবলৈ বেছিকৈ ইচ্ছা কৰে এনেবোৰ কাৰণত নগৰবোৰ জনবসতিৰ ঠাইত পৰিণত হৈছে সেয়েহে নগৰবোৰ এতিয়া জনবসতিৰ প্ৰধান স্থল বা থকা ঠাই হিচাপে পৰিণত হৈছে বুলি কৈছে জনসংখ্যাৰ বৃদ্ধিৰ প্ৰসাৰৰ ফলত সীমিত প্ৰাকৃতিক সম্পদ ব্যৱহাৰ বেছিকৈ হ'ব ধৰাত বিভিন্ন সমস্যাৰ উদ্ভৱ হৈছে গতিকে ইতিমধ্যে আমি যদি 1 নম্বৰ চেপ্টাৰত আমি পাই আহিছিলোঁ যে আমাৰ প্ৰাকৃতিক সম্পদবোৰ কেনেকুৱা ধৰণে ব্যৱহাৰ হৈছে তাক সংৰক্ষণ কৰিব লাগে কেনেকুৱা ধৰণে সংৰক্ষণ কৰিব লাগে আৰু প্ৰতিটো ক্ষেত্ৰতে আমি এটা কথা উল্লেখ কৰিছিলোঁ যে জনসংখ্যাৰ বৃদ্ধি আমাৰ এইবোৰৰ শেষ হৈ যোৱাৰ মূল কাৰণ বা বিভিন্ন প্লেনিং কৰিব লগা হোৱাৰ কাৰণটো হ'ল আমাৰ জনসংখ্যা বৃদ্ধি সেয়েহে জনসংখ্যাৰ বৃদ্ধি কি কৰাব লাগিছে এইবোৰৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ বেছিকৈ হ'ব ধৰাত সমস্যাৰ উদ্ভৱ কৰিছে বুলি কৈছে সমস্যাটো কেৱল আমাৰ মানুহৰ জীৱন যাপনতে নহয় আমাৰ প্ৰাকৃতিকভাৱে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে যাৰ বাবে বিভিন্ন ধৰণৰ আমি বৰ্তমান সময়ত পৰিৱৰ্তন দেখিবলৈ পাওঁ এতিয়া আমাৰ প্ৰথম আমাৰ যেটো আজি টপিক হ'ব সেইটো হ'ব জনসংখ্যা বৃদ্ধি আৰু মানৱ সম্পদৰ বিকাশ জনসংখ্যা কেনেকুৱা ধৰণে বৃদ্ধি হৈ গৈ আছে আৰু ইয়াৰ যেটো বিকাশ অৰ্থাৎ মানৱ সম্পদৰ যেটো বিকাশ সেইটো কেনেকুৱা ধৰণে আগবাঢ়ি গৈ আছে গোটেইখিনি তুলমুলকৈ ইয়াত আমি পাম আজি জনসংখ্যা বৃদ্ধি বুলিলে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত এটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনকে বুজায় গতিকে আমাৰ সাধাৰণতে যদি জনসংখ্যাৰ বৃদ্ধি বুলি কয় তেন্তে আমাৰ সংখ্যাগত যেটো পৰিৱৰ্তন সেই পৰিৱৰ্তনটোকে বুজা পাওঁ উদাহৰণ হিচাপে 2001 চনত লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা আছিল এইখিনি আছিল আমাৰ 2,66,38,401 জন আছিল আমাৰ 2001 চনত তাৰ 2011 চনৰ পৰালৈ হেতু হ'ল আমাৰ 3,11,69,272 জন গতিকে আমাৰ এই যেটো 10 বছৰ এই 10 বছৰৰ যেটো পৰিৱৰ্তন বিশাল পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে এইটো লিখিছে যে গতিকে 2001 চনৰ পৰা 2011 চনলৈ এই 10 বছৰৰ ভিতৰত জনসংখ্যাৰ বৃদ্ধি কিমান হৈছে আমাৰ 45,30,865 গৰাকী ব্যক্তিৰ
বৃদ্ধি হৈছে এই 10 বছৰৰ ভিতৰত গতিকে আপোনালোকে মন কৰক 10 বছৰৰ ভিতৰত 45 লাখ 30,865 গৰাকী যদি ব্যক্তি বৃদ্ধি হয় অসমৰ দৰে এখন সৰু ষ্টেটত তেন্তে ভাবক আমাৰ বাকীবিলাক যিবোৰ ডাঙৰ ডাঙৰ ষ্টেট ৰাজস্থান উত্তৰ প্ৰদেশ এইবিলাকৰ ক্ষেত্ৰত কেনেকুৱা এটা পৰিৱৰ্তন এনেভাৱে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঠাই এখনৰ জনসংখ্যা যি বৃদ্ধি হৈ থাকে জনসংখ্যাগত বৃদ্ধি বুলি ক'ব পাৰি গতিকে আমাৰ সংখ্যাগত বৃদ্ধি হ'ব এটা সময়ৰ মূৰে মূৰে যিটো আমাৰ অৰ্থাৎ আমি বিশেষকৈ আমাৰ জনসাধাৰণ যিটো আমাৰ জনসংখ্যা যিটো আমাৰ হিচাপ সেই হিচাপটো লোকাল পিএলত লোৱা যায় 10 বছৰৰ মূৰে মূৰে লোকাল পিএল কৰা হয় 2011ত কৰিছিল গতিকে 2022ত আহি আছে গতিকে তেতিয়া আমি আকৌ গম পাম যে কিমান আৰু বাঢ়িল বা কমিল নেকি কোনো ঠাইৰ মহামাৰী বা কোনো দুৰ্যোগত ব্যাপক প্ৰাণহানি ঘটিলে বা কোনো কাৰণত তাৰ পৰা অন্য ঠাইলৈ বহু সংখ্যক মানুহ গুচি নগলে সেই ঠাইখনত জনসংখ্যাৰ বৃদ্ধি ঘটে গতিকে আমাৰ কি লিখিছে যে কোনো ঠাইত যদি মহামাৰী বা কোনো দুৰ্যোগৰ ব্যাপক প্ৰাণহানি নঘটে গতিকে মহামাৰী বা আমি যিটো আমাৰ কৰোনা এতিয়া এটা মহামাৰী ৰূপ লৈছে বা বিভিন্ন দুৰ্যোগ বানপানী হওক ভূমিস্খলন হওক ভূমিকম্প হওক তেনেকুৱা ধৰণৰ যদি নঘটে তেন্তে কোনো কাৰণত তাৰ পৰা অন্য ঠাইলৈ বহু সংখ্যক মানুহ গুচি নগলে যদি গুচি নাযায় সেই ঠাইখনত জনসংখ্যা বৃদ্ধি ঘটে গতিকে এনেকুৱা যদি আমাৰ প্ৰকৃতিগত কাৰণ বা আমাৰ বিভিন্ন ধৰণৰ দুৰ্যোগ আহি নপৰে বা যদি মানুহ বিভিন্ন অসুবিধাৰ বাবে এঠাইলৈ পৰা আন ঠাইলৈ গুচি নাযায় তেন্তে তাত জনসংখ্যাৰ বৃদ্ধি ঘটি থাকে দেশ এখনত অভাৱনীয়ভাৱে জনসংখ্যা বৃদ্ধি হ'লে খাদ্যৰ নাটনি খোৱা পানীৰ সমস্যা মূল্যবৃদ্ধি বাসস্থানৰ সমস্যা শিক্ষা স্বাস্থ্য আদি সকলো দিশতে নানা ধৰণৰ সমস্যাৰ উদ্ভৱ হ'বলৈ ধৰে গতিকে যদিহে আমাৰ দেশ এখনত বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হয় তাৰ মূলতঃ এটা কাৰণ থাকিব জনসংখ্যা বৃদ্ধি যেনেকুৱা ধৰণৰ খাদ্যৰ নাটনি হ'ব পাৰে পানীৰ সমস্যা হ'ব পাৰে মূল্যবৃদ্ধি আমি যেটো বৰ্তমান দেখিবলৈ পাই আছো বাসস্থানৰ সমস্যা সকলোবোৰ বা শিক্ষাৰ ক্ষেত্ৰত সিট কেপাচিটি কিমান থাকিব সেই সকলোবোৰ ক্ষেত্ৰত আমাৰ কি হৈ পৰে জনসংখ্যা মানে যেটো বৃদ্ধি সেইটো মূল কাৰণ হৈ পৰে ইয়াৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ওপৰত মানুহৰ হেঁচা বৃদ্ধি পায় ফলত পৰিৱেশ বিনষ্ট হোৱাৰ লগতে ভৱিষ্যতৰ বাবে সম্পদৰ নাটনি হোৱাৰ নিশ্চিত হৈ পৰে গতিকে আমাৰ ইয়াত এইটো কথাও যে যেতিয়া জনসংখ্যা বৃদ্ধি হ'ব তেতিয়া মানুহৰ হেঁচা বেছি হ'ব মানুহৰ হেঁচা যেতিয়া বেছি হ'ব ফলত কি হ'ব পৰিৱেশ বিনষ্ট হয় আৰু পৰিৱেশ যিমানে বিনষ্ট হ'ব সিমানে আমাৰ ইয়াত থাকিবলৈ অনুপযোগী হৈ পৰিব আৰু ভৱিষ্যতৰ বাবে আমাৰ যিবোৰ সম্পদ সেই সম্পদবোৰ আমি নাটনি পাই থাকিম আফ্ৰিকাৰ ইথিওপিয়া সোমালিয়া আদিৰ দৰে দেশত এনে এখন ছবি ক্ৰমে প্ৰকট হৈ পৰিছে গতিকে এনেকুৱা যেটো আমাৰ ঠাই আছে আমাৰ আফ্ৰিকাৰ এইবোৰ ঠাইত এনেকুৱা ধৰণৰ সমস্যা এটা জুৰুলা কৰি মাৰিছে এতিয়া আমাৰ ইয়াত আৰু কেইটামান কথা আছে এইটো টপিক লৈ কৈছে যে 2008 চনৰ হিচাপ মতে পৃথিৱীৰ মুঠ জনসংখ্যা আছিল 668 কোটি গতিকে পৃথিৱীৰ মুঠ জনসংখ্যা 668 কোটি আছিল 2008 চনৰ যেটো আমাৰ জনসংখ্যা হিচাপ তাৰপিছত কৈছে যে 1650 চনত পৃথিৱীৰ জনসংখ্যা আছিল মাত্ৰ 50 কোটি 1650 চনত মাত্ৰ 50 কোটি আছিল আৰু 2008 আহি পাওঁতে আমাৰ বৃদ্ধি হ'ল 668 কোটি লৈ 1800 চনত অৰ্থাৎ 150 বছৰৰ পিছত ই হৈ গৈ 98 কোটি গতিকে 1650 পৰা 1800 চনলৈ মাত্ৰ 98 কোটি জনসংখ্যা আছিল মাত্ৰ এইখিনি বৃদ্ধি আছিল অৰ্থাৎ প্ৰায় দুগুণৰ যদিও প্ৰায় দুগুণৰ আছিল 1800 চনৰ পৰা দ্ৰুতভাৱে জনসংখ্যা বৃদ্ধি হৈ 1950 চন অৰ্থাৎ পিছৰ 150 বছৰত হৈ গৈ 252 কোটি গতিকে পিছৰ 150 বছৰত আৰু 252 কোটি হয় আৰু পিছৰ 50 বছৰত অৰ্থাৎ 2001 চনত জনসংখ্যা হৈ গৈ 613 কোটি গতিকে এতিয়া অনুমান কৰক অতি কম সময়ৰ ভিতৰতে কিমান জনসংখ্যা আমাৰ বৃদ্ধি হৈ গৈছে ইয়াৰ কাৰণ বহুত আছে তাৰে ভিতৰত আমাৰ কেইটামান কাৰণ ইয়াত আমি নিশ্চিতভাৱে পাম এতিয়া আমি পিছত যেতিয়া পাম সেইবোৰ আলোচনা কৰিম ইয়াত লিখিছে যে শিশুৰ জন্মৰ হাৰ বৃদ্ধিৰ উপৰি চিকিৎসা বিজ্ঞানে মানুহৰ বেমাৰজনিত মৃত্যুৰ হাৰ কমাই অনাটো জনসংখ্যা বৃদ্ধিৰ অন্যতম প্ৰধান কাৰণ গতিকে আমাৰ জন্মৰ হাৰটো বৃদ্ধি হৈ গৈছে তাৰ উপৰি আমাৰ যেটো আমাৰ মৃত্যুৰ সংখ্যা সেইটো দিনক দিনে কমি আহিছে আগতে যেতিয়া আমাৰ এটা মহামাৰীৰ ৰূপ লৈছিল আজিৰ দৰে যদি এটা আমাৰ পৰিণাম পোৱা গেল হয় আমাৰ আজিৰ পৰা 150 বা 200 বছৰ আগত তেতিয়া আমি নিশ্চিতভাৱে দেখিবলৈ পালে যে সকলোবোৰ মানুহ মৰি নোহোৱা হৈ গ'ল এটা মহামাৰীৰ ৰূপ ল'ল কিন্তু বৰ্তমান সময়ত কৰোনা আহিলেও আমাৰ কিমানজন মানুহ মৰিছে বহুত সংখ্যক মানুহ মৰিছে কিন্তু যিমান মৰিছে তাৰ তুলনাত কিন্তু জনসংখ্যা আমাৰ যেটো জন্ম মৃত্যুৰ যেটো হাৰ সেইটো যথেষ্ট বেছি যাৰ বাবে জনসংখ্যা আমাৰ কমি হোৱা নাই বিগত 50 বছৰৰ প্ৰতি বছৰে গড়ে প্ৰায় 8 কোটি মানুহৰ জনসংখ্যা বৃদ্ধি হৈছে গতিকে প্ৰতি বছৰে প্ৰায় 8 কোটি মানুহৰ জনসংখ্যা বৃদ্ধি হৈছে বিগত 50 বছৰৰ ভিতৰত 2008 চনৰ ভাৰতৰ জনসংখ্যা আছিল 102.70 কোটি আকৌ 2011 চনত এই জনসংখ্যা হৈ গৈ প্ৰায় 121 কোটি বিগত 10 বছৰৰ ভিতৰত জনসংখ্যাৰ বৃদ্ধি হাৰ হৈছে 18.4 কোটি গতিকে বিগত 10 বছৰৰ যেটো জনসংখ্যাৰ বৃদ্ধি এইটো 18.4 কোটিলৈ বৃদ্ধি হৈছে গতিকে এতিয়া আপোনালোকে মন কৰক যদি
10 বছরের ভিতৰত জনসংখ্যা বৃদ্ধি 118.4 কোটি হয় তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম বা ভৱিষ্যতৰ কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহি আছে ৰেগাখনৰ সকলোখিনি মানুহে শিক্ষা কৰ্মদক্ষতা কাৰিকৰী কৌশল বুদ্ধিমত্তা আদি দিশত সমপৰ্যায়ত নহয় গতিকে সকলো সমপৰ্যায়ত নহয় সঁচাকৈ সকলো সমপৰ্যায়ত নহয় সকলোৰে শিক্ষা সমান নহয় সকলোৰে কৰ্মদক্ষতা সমান নহয় কাৰিকৰী কৌশল সমান নহয় বা বুদ্ধিমত্তা সমান নহয় কৰ্মকুশলতা উৎপাদন মুখী দক্ষতা জ্ঞান বুদ্ধিৰ আদিৰ মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটিস্বৰূপ এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলি ক'ব পাৰি গতিকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ মানে কি বুজাম যেতিয়া আমাৰ সকলোবোৰকে আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আমাৰ যেটো মানৱ সম্পদ মানে মানুহ যেতিয়া সম্পদ হিচাপে গঢ়ি উঠিব হেতুকে আমি মানৱ সম্পদ বুলি ক'ব পাৰো আৰু যেতিয়া তেওঁলোকে বিকাশিত হ'ব বা তেওঁলোকৰ কৰ্মদক্ষতাৰ বিকাশ পাব তেওঁলোকে শিক্ষাৰ জৰিয়তে তেওঁলোকে বিভিন্ন দিশত আগুৱাই লৈ যাব পাৰিব তেতিয়া আমাৰ মানৱ সম্পদৰ বিকাশ হোৱা বুলি ক'ব পাৰিম গতিকে মানৱ সম্পদৰ বিকাশৰ বাবে মানে সম্পদ হিচাপে মানুহৰ গুণগুণ উৎকৰ্ষ সাধন ইতিমধ্যে আমি এইটো কথা ক'লোৱে ইয়াৰ বাবে চৰকাৰৰ উপযুক্ত আঁচনি থকা দৰকাৰ গতিকে চৰকাৰৰ ভূমিকা সকলো ক্ষেত্ৰত যথেষ্ট গতিকে মানৱ সম্পদ উন্নতিকৰণত আমাৰ চৰকাৰৰ ভূমিকা যথেষ্ট আমি পাওঁ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ শক্তি শিক্ষা সুস্বাস্থ্য উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱে হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্চা গতিকে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্চাৰ ভিতৰত কেইটামান কি আছে সমাজৰ সকলো শ্ৰেণীৰ লোকে শিক্ষা সুস্বাস্থ্য উপযুক্ত কৰ্মসংস্থাপন পাব লাগিব তেতিয়া আমাৰ কি হ'ব বুলি কৈছে মানৱ সম্পদৰ উন্নয়ন বা উৎকৰ্ষ সাধন হ'ব বুলি কৈছে জনসংখ্যা গুণগত বিকাশ হ'লে মানৱ সম্পদৰ বিকাশ হোৱা বুলি কোৱা গতিকে ইতিমধ্যে আল্টিমেটলি সেইটো কথা ঘূৰে পেকে ক'লে যে জনসংখ্যা গুণগত যেটো আমাৰ বিকাশ সেইটো যেতিয়া বৃদ্ধি হ'ব গুণগত বিকাশ কেৱল এনেই বিকাশ যেটো গুণগত বিকাশ হেতু বৃদ্ধি হ'লে আমাৰ কি হ'ব বুলি মানৱ সম্পদৰ বিকাশ হ'ব বুলি কৈছে ধৰক আজি যদি মই পৃথিৱীত বাস কৰিছো কিন্তু মোৰ ফালৰ পৰা একো লাভ হোৱা নাই মই কেৱল ইয়াত আছো খাইছো তেনেকুৱা ক্ষেত্ৰত মই মানৱ সম্পদ হ'ব নোৱাৰো যদিহে মই মোৰ সোসাইটিৰ কাৰণে মোৰ দেশৰ কাৰণে মোৰ ষ্টেটৰ কাৰণে কিবা এটা কৰিব পাৰো বা অন্ততঃ মোৰ যদি মই গাঁওখনৰ কাৰণে কিবা এটা কৰিব পাৰো বা কিবা এটা যদি মোৰ ইনপুট থাকে এই প্ৰকৃতিতে হওক বা কি আমাৰ মানৱ সমাজতে হওক যদি কিবা এটা মোৰ ইনপুট থাকে তেনেহলে মই মানৱ সম্পদ হিচাপে নিজকে পৰিগণিত কৰিব পাৰিম আৰু যদি এটাও কৰিব নোৱাৰো তেতিয়া মই মানৱ সম্পদ নহয় যেটো আমি থাৰ্টিকা বোজ বুলি ক'ব পাৰো এটা মেট কেইটামান কোৱেশ্চন আছে কৈছে যে ক্ৰিয়াকলাপত জনসংখ্যা বৃদ্ধি বুলিলে কি বুজায় ইতিমধ্যে ক'লো আমাৰ এটা নিৰ্দিষ্ট সময়ৰ পৰা জনসংখ্যা যেটো সংখ্যাগত যেটো হাৰ বা পৰিমাণ বৃদ্ধি হয় আমাৰ জনসংখ্যা বৃদ্ধি জনসংখ্যা গুণগত বিকাশৰ মান মানে কি ইতিমধ্যে আমি জাস্ট এটো আলোচনা কৰিছো জনসংখ্যাৰ গুণগত বিকাশ মানে কি জনসংখ্যা বৃদ্ধি কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে আমি বিভিন্ন ধৰণৰ সমস্যাৰ কথা পালো আমাৰ প্ৰাকৃতিক সম্পদৰ দিনক দিনে হোৱা হৈ গৈছে আমাৰ থাকিবলৈ ঠাই নোহোৱা হৈছে আমাৰ খাদ্য সমস্যা দেখা দিছে পানী সমস্যা দেখা দিছে একাধিক্ৰমে আমাৰ বায়ু প্ৰদূষণ হৈছে গতিকে এই সকলোবোৰ আমাৰ জনসংখ্যা বৃদ্ধিৰ বাবে বহুত আমাৰ কেইটামান গুৰুত্বপূৰ্ণ সমস্যাৰ ভিতৰত ছাত্ৰছাত্ৰীসকল আশা ৰাখিম তোমালোকে আজি আলোচনা কৰি গোটেইখিনি ভালদৰে বুজি পালা নেক্সট আমাৰ যেটো পাৰ্ট আহিব নেক্সট পাৰ্টত আমি ইয়াৰ পিছৰ যিখিনি সেইখিনি তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে ইয়াৰ পিছত আহিবলগীয়া পাৰ্ট কেইটা চাই থাকিবলৈ নাপাহৰিবা যদিহে ভিডিওটো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিওটো লাইক কৰি দিবলৈ নাপাহৰিবা আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত প্ৰেছ কৰি দিব ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ বি এলাৰ্ট টু সেভ